কচু দিছোঁ, তাৰ অকণ নিমখ দি এতিয়া ঢাক মাৰি অলপ সিজাই ল'ম। কচু শাকখিনি তেল মাৰিলে পিঁয়াজ এটা কাটি ল'লোঁ, ৰচুনটো ফুটামান থেতেলিয়াই লৈছোঁ, জলকীয়া কেইটা ফালি লৈ আদা অকণমান দিছোঁ আৰু গোটা জিৰা ধনিয়া কেইটামান আৰু বিলাহী 4টা কাটি লৈছোঁ, মিহি মিহিকৈ কাটি লৈছোঁ। ইয়াত মাছটো ভালদৰে সিজালৈকে উতলাই থাকিম। ইয়াক আমি কেৰাহীখনত এতিয়া অকণমান তেল দি লৈছোঁ। এইখিনি পকিলে তেলখিনি পকিলে তাত অকণ নিমখ দি দিলোঁ। ইয়াত কাটি থোৱা পিঁয়াজকণ দি দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লত ইয়াত থেতালি থোৱা আদা নহৰু অকণ দি দিম। এইখিনি ৰঙচুৱাকৈ ভাজি ইয়াত গোটা জিৰা ধনিয়া সেয়া অকণমান দি দিম। জলকীয়াকেইটা দি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। ইয়াত এতিয়া কাঢ়ি থোৱা কচু শাকখিনি দি দিম। এতিয়া অকণমান দেৰি উতলাই আমাৰ কচু আঞ্জা ৰেডি।